Hey guys, আজি ভিডিওটো আৰম্ভ কৰিছো ৰাতি কাৰণ আজি ডিনাৰত যোনটো ৰেচিপি বনাম হেতুৱে আপোনালোকক দেখাম দিনত বনাবলে একো নহল তেনেকে আৰু আজি কি বনাম বো আজি কল আৰু দাইলে বনাবা তাৰপিছত আকৌ ভেন্দি দাংবডি আলু এনেকৈ ভাজি বনাবা তাৰপিছত বেঙেনা কাটি থৈছো বেঙেনা ফ্ৰাই কৰিবা আজিৰ সাঁজটো এনেকৈ খাওঁচোন কল তেনেকে দাইলত দি খাই জানো আমি আগতে দাইলত দি খাওঁ কোমলীয়া কল ওকে তেতিয়া প্ৰথমতে এটা বাটিত মই মসুৰ দাইল লৈছো লগতে ইয়াত মই মগুৰ দাইল অকনমানো মিক্স কৰি দিছো কিয়নো মিক্স খালে মানে অকনমান বেছি সোৱাদ হয় দাইলকন হেহে আৰু এখিনি মই ধুনীয়াকৈ ধুই মেলি অকনমান কোমলিবলৈ দিম আৰু লগতে মই এয়া জাহাজী কল লৈছো যেটো আমি মানুহ তিনজনীহে হেহে চাৰিটা লৈছো আৰু বয়ে এখিনি ডাংবডিখিনি ধুনীয়াকৈ ধুই কাটি থৈছিলে আৰু লগতে ভেন্দি এটাও দি দিছে দিবলৈ আৰু এয়া আলুগুটি কাটি দিছে এটা আলুগুটি নিদিলেও কোনো কথা নাই কিন্তু দি দিলে অকনমান ভাল লাগে আৰু আপোনালোকে জাহাজী কল এনেদৰে খাই পাইছে নাই আৰু যদি দাইলত দি খাই পোৱা নাই আপোনালোকে কেনেদৰে খাই পাইছে চিপছ বনাই বাৰু বহুতে খাই পাইছে আৰু তাৰ বাদে বেলেগ কিবা ৰেচিপি আছে যদি মোৰ লগত শেয়াৰ কৰিবচোন কমেন্টত আৰু এখিনি মই ধুনীয়াকৈ গুছাই লৈছো বাকলিখিনি আৰু এয়া পিটিকা মই হিদিনাখন পুৰি দেখুৱাইছিলো আপোনালোকক কেনেকৈ খাব লাগে আপোনালোকে তেনেকৈ খাইছে নে আৰু যদি খাইছে কমেন্ট কৰি জনাব দেই আৰু এই কলখিনি কাটোতে হাতত চেকা লাগিব পাৰে কুলা কুলা অকনমান দেখিছেই চাগে হেহে আপোনালোকে কটাৰ আগত অকনমান মিঠাতেল সানি লব তেতিয়া হাতত চেকা নালাগে আৰু সাইজটো ইমানটো হলে হৈ যায় জুখৰ আৰু এতিয়া মই এটা কুকাৰত ধুনীয়াকৈ দাইলখিনি দিলো আৰু লগতে কলখিনিও দিলো আৰু ইয়াত এতিয়া মই এচামুচ হালধি দি পানী দি দিম পানীটো আপোনালোকে নিজৰ পছন্দ অনুসৰি দিব কিছুমানে দাইলটো অকনমান ডাঠ হলে ভাল পায় কিছুমানে অকনমান পাতল হলে ভাল পায় আৰু লগতে সোৱাদ অনুসৰি নিমখ দিব আৰু সেইখিনি মই ধুনীয়াকৈ গেছত পাতি এতিয়া আগতীয়াকৈ বেঙেনাখিনি ফ্ৰাই কৰি লম আৰু আপোনালোকে যদি মোৰ ভিডিওটো চাই আছে তেতিয়াহলে কৈ থওঁ ভিডিওটো চাই লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেটো আগতে আপোনালোকে মোৰ ভিডিওবিলাকত বহুত মৰম দিছে এটো ভিডিওটো মৰম দিব বুলি আশা ৰাখিলো আৰু তেতিয়ালৈকে মই এয়া ডাংবডি আৰু আলু লগতে ভেন্দিখিনি ধুনীয়াকৈ ভাজি লম ইয়াত মছলা একো ব্যৱহাৰ কৰা নাই অকল নৰমালি নিমখ হালধিয়ে দিছো আৰু সিম্পল ভাজি হয় বিশেষ চাবলগীয়া একো নাই বাৰু তথাপিতো এখিনি যে বনাইছিলো হেহে দেখাই দিলো লগতে ডাংবডি যেটো খাই মই খুব ভাল পাওঁ ভাতত দিও খাই ভাল পাওঁ এনেদৰে ভাজিও খাই ভাল পাওঁ আৰু ডাংবডিৰ লগত বনোৱা কিবা স্পেশাল ৰেচিপি আপোনালোকৰ ওচৰত আছে যদি মোক কমেন্টত শেয়াৰ কৰিবচোন আৰু মই বনাবলৈ ট্ৰাই কৰিম ডাংবডি আৰু আলুখিনি ধুনীয়াকৈ সিজি গল এখিনি এতিয়া মই নমাই থৈ ইয়াতে এতিয়া আকৌ পাতি দিম কেৰাহীটো আৰু অকনমান তেল দিছো বহুত বেছি তেল নাই দিয়া যেটো তেলটো কম খাবলৈ চেষ্টা কৰিছো আৰু নহৰুখিনি থেতালি ধুনীয়াকৈ তেলতে দি দিলো অকনমান নহৰুখিনি সিজিবলৈ দিব কেঁচা গোন্ধটো যোৱালৈকে আৰু তাৰ পাছত আগতে যে হেয়া কুকাৰত পাতি থৈছিলো কল আৰু দাইলখিনি সেইখিনি ধুনীয়াকৈ সিজি গল তিনটা চিটিত আৰু সেইখিনি এতিয়া ধুনীয়াকৈ কেৰাহীত দি ভাজি লম আগৰ দিনত আমাৰ বৌহতৰ মানে মোৰ আইতাক মই বৌ বুলি মাতো বৌহতে খুব এনেদৰে নতুন নতুন ৰেচিপিখিনি ট্ৰাই কৰি চাইছিলে আৰু খাৰটো আগৰ দিনৰ মানুহৰ মাজত কিমান ফেমাস হেতুটো জানেই খাৰৰ ভিডিওটো মই বনাই দি থৈছো হেতু মোক বৌয়ে শিকোৱা ৰেচিপি হয় আৰু এতিয়া দাইলতে উতলি থাকোতে মই পিয়াজখিনি দি দিম তেলত নাই দিয়া যেহেতু তেলত বলে পিয়াজ দিলে খুব বেয়া আৰু এইখিনি এতিয়া উতলিবলৈ ঢাকি দিম আৰু ইয়া দেখিছে নহয় বনাই থাকোতে ইমান গৰম তথাপিতো আজি বৰষুণ দিয়াৰ বাবে অকনমান বতৰটো ঠাণ্ডা কৰিছে হেহে অকনমান ৰক্ষা আৰু আপোনালোকৰ ফালে বৰষুণ দিছেনে বাৰু কমেন্ট কৰি জনাবচোন আৰু ইয়াৰ কথা পাতি থাকোতে দাইলখিনি ধুনীয়াকৈ উতলি গল আৰু এইখিনি এতিয়া নমাব হৈয়ে গল থালিখন এতিয়া ৰেডি কৰি লওঁ বলক এয়া থালিত অকনমান ভাত ললো অকনমান মানে বেছিয়ে হৈছেগে আৰু ভাত যেহেতু ৰাতি বহুত বেছি ভাত খাব নালাগে কোনে কোনে ৰাতি ভাত খায় আৰু কোনে কোনে ৰুটি খায় বা কোনে কোনে ৰাতি ভাত আৰু ৰুটিৰ সলনি কিবা বেলেগ বস্তু খায় তেতিয়া কমেন্ট কৰি জনাবচোন দেই আৰু ভাত খোৱাটো কিমান হেলদি ৰাতি এই কথাটো কোনোবাই জানে যদি কমেন্ট কৰি জনাবচোন আৰু এয়া ভাজিখিনি ললো লগতে বেঙেনা ফ্ৰাই কনো ললো আৰু লগতে ললো টেঙা এডখৰ আৰু ইয়া থালিখন মোৰ সম্পূৰ্ণ হৈয়ে গল আৰু জলকীয়া নহলেতো মোৰ থালিখন সম্পূৰ্ণ নহয় হেতু জানেই আৰু এতিয়া বলকচোন বৌয়ে কি কয় খাবলৈ কেনেকুৱা হৈছে বৌ মজা হৈছে ভাল আছে পাৰিছনে তেতিয়াহ'লে বনাবলৈ
জানিছা পাৰিবাগৈ আৰু আৰু ইফালে বৰ ফিডবেক পাই মোৰো খুব ভোক লাগিলে, সেয়েহে সোনকালে খাবলৈ বহিলোঁ। আৰু এয়া কথা পাতি পাতি আমি আজি ৰাতিৰ সাঁজটো এনেকৈয়ে উপভোগ কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল চাই তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আজিলৈ আহোঁ, বাই বাই।